আসসালামু আলাইকুম ওয়া রাহমাতুল্লাহি ওয়া বারাকাতুহু। যিসকল ব্যক্তিয়ে বলি বিধান বেয়া পাও বুলি কিবা কিবি লিখি চিঞৰি থাকে, অৰ্থাৎ কিছুমান ব্যক্তিয়ে জীৱ হত্যা মহাপাপ বুলি কৈ বলি দিয়াৰ পৰাই বঞ্চিত ৰাখে। সেইসকলে কিবা কিবি লিখি ফেচবুক ইউটিউবত কিবা কিবি লিখি তেওঁলোকে চিঞৰি থাকে। সেইসকল ব্যক্তিয়ে আকৌ কেতিয়াবা পূজাৰ সময়ত পূজাৰ দিনকেইটাত তেওঁলোকে ৰাতিৰ ভাত খাবলৈ ভাতমুঠি খাবলৈ তেওঁলোকে ব্ৰইলাৰ মুৰ্গী খাচী ছাগলী বিচাৰি ফুৰে। আৰু এই কথাখিনি মোৰ নহয়, এজন হিন্দু ব্যক্তিয়ে কৈছে, জিন্তু হাজৰিকা। আপোনালোকক মই দেখুৱাইছোঁ, চাওক। যিসকলে বলি বিধান বেয়া পাও বুলি কিবা কিবি লিখি মুখ পুঠি ৰজন জনাই আছে, সেইসকলে কিন্তু পূজা কেইদিনো ৰাতি ভাতমুঠি খাবলৈ ব্ৰইলাৰ খাচী ছাগলী বিচাৰি হাবাথুৰি খায়। ৰাতি ভাতমুঠি খাবলৈ খাচী মুৰ্গী ছাগলী ব্ৰইলাৰ বিচাৰি ফুৰে। যদি আপোনালোকৰ এই কথাখিনি ভাল লাগিছে তেনেহ'লে আপোনালোকে সকলোৱে শ্বেয়াৰ কৰিব। বৰ্তমান সময়ত যিহেতুকে গৰু মাংস খোৱাক লৈ বিতৰ্কিত চলি আছে, সেয়েহে বহুত ব্যক্তিয়ে সমৰ্থন জনাইছে আৰু বহুত ব্যক্তিয়ে সমৰ্থন জনোৱা নাই, ইয়াৰ বিৰোধিতা কৰিছে। সেয়েহে আপোনালোকৰ মাজত এই ভিডিঅ'টো আগবঢ়াইছোঁ। এইখিনি কথা মোৰ নহয়, এজন হিন্দু ব্যক্তিৰ কথা, তেওঁ মনৰ কথা প্ৰকাশ কৰিছে। সেয়েহে মই ভাবিলোঁ এই কথাখিনি শ্বেয়াৰ কৰাটো জৰুৰী হয়, সেইকাৰণে মই শ্বেয়াৰ কৰিলোঁ। তেওঁ লিখিছে, যিসকল ব্যক্তিয়ে বলি বিধান নেমানে, বলি দিয়াটো তেওঁলোকে বেয়া পায়, সেইসকলে আকৌ পূজাৰ সময়তো ভাতমুঠি খাবলৈ ব্ৰইলাৰ হাঁহ মুৰ্গী খাচী বিচাৰি ফুৰে। কথাটো সঁচা নে মিছা আপোনালোকে এবাৰ জনাবচোন।